নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোক সকলোৱে গম পাইছে যে অহা 27 তাৰিখে DLED পেড এন্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্ট সেই ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু যি ফাৰ্ষ্ট লিষ্টত যিবিলাকৰ এডমিশ্যন হ'ব সেইবিলাকে 28ৰ পৰা 30 তাৰিখৰ ভিতৰত নিজৰ এডমিশ্যনবোৰ ল'ব লাগিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ হাতত যিবিলাকে সিলেকশ্যন পাব মাত্ৰ দুটা দিন থাকিব। সেই দুটা দিনৰ ভিতৰত আপোনালোকে নিজৰ এডমিশ্যনসমূহ আপোনালোক যি ইনষ্টিটিউশ্যনত সিলেকশ্যন হৈছে আপোনালোক এলটমেণ্ট হৈছে সেইবিলাক ইনষ্টিটিউশ্যনত নিজৰ ডকুমেণ্টছবোৰ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ফিজিকেল এডমিশ্যন ল'ব লাগিব। এডমিশ্যন লওঁতে আপোনালোকে কি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব সেই বিষয়ে হয়তো আপোনালোকে নাজানিব পাৰে। সেয়েহে আহকচোন আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কি ডকুমেণ্টছ লাগে অলপ ভালদৰে চাওঁ।